হেৰি নহয় তুমি যাবলৈ ওলালাই নেকি এয়া ওলালো আৰু আহুতে বজাৰ পৰা শাক-পাচলি কেইটামান লৈ আহিবাচোন কিয় শেষেই নহ'ল নেকি বস্তু বস্তু সব শেষেই হ'ল লৈ আহিবাচোন কেইটামান আজি মোৰ সময় হয় নে নহয় নাজানো তথাপি আজি নহলে কাইলৈ লৈ আহিম দে ঠিক আছে এতিয়া মই দেৰি হ'ল মই যাওঁ দেই আহুতে আগত সোনকালে আহিবা ঠিক আছে মই চাওঁ বাবা যাব ওলালিয়ে নেকি মা যাব ওলালো দিয়া ঠিক আছে যা যা লাহে লাহে যাবি দেই ঠিক আছে দিয়া আহিছো দেই যা যা আজি দেখোন বুঢ়াৰীয়ে চাহ একাপো দিয়া নাই মোক ওলৈ গ'ল বা আজি বুঢ়াৰী 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 ই ৰাম তোমাৰ এতিয়ালৈকে ঝাৰু মাৰি হোৱাই নাই ৰাতিপুৱাৰ পৰা এই বেলি উঠি মূৰৰ ওপৰ পাবহি এতিয়া দিয়া দিয়া কাম কেইটা সোনকালে কৰা আৰু তুমি কি ৰুমবিলাক ভালকে চাফা নকৰা নেকি ইমান যতে ততে যে লেতেৰা দিয়া দিয়া ভালকৈ ঝাৰু মাৰা যোৱা 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 ইমান ৰুমটোত মকৰা জাল হৈ আছে তুমি দেখা নাই নেকি বাৰু বুঢ়াৰী মানুহ এটা আহিলে কি বুলি ক'ব বাৰু কোৱাচোন ইয়ে দিয়ে চাফা কৰাচোন যোৱা 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 লাঠিডাল দি মুচিলে বাৰু কি চাফা হ'ব কোৱাচোন বুঢ়াৰী গোটেইবোৰ বোকা বোকা হৈয়ে আছে দেখোন তোমাৰ বয়সত মই গোটেই ৰুমবোৰ হাতেদি মুচিছিলো যোৱাচোন যোৱা এই লাঠিডাল থৈ পেলাই এই কাপোৰ এখন লৈ আনেগে যোৱাচোন এই কাপোৰেদি মুচিলেহে ভালকৈ চাফা হ'ব এতিয়াহে চাফা হৈছে ভালকে কৰা তুমি ইয়াত বহি আছা যে বুঢ়াৰী ভাগৰ লাগিছে মা সেইকাৰণে অকণ বহিছো পিছতো বহিব পাৰিবা আগতে কাম কেইটা কৰি লোৱা গৈ যোৱা হেৰি নহয় মই মানে কাপোৰ কেইটামান ধুমকৈ কঁকালৰ বিষটোৰ পৰা ধুবয়ে পৰা নাই যোৱাচোন যোৱা তুমি পাৰা যদি ধুই দিয়াগৈ যোৱা দিয়ক কাপোৰ কেইটা মই কাপোৰ কেইটা বাথৰুমতে থৈ আহিছো যোৱা 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 তুমি ধুই দিলে হ'ল যোৱা যোৱা বাপৰে ইমান সোপা কাপোৰ এই সোপা কাপোৰ ধুওঁতে দেখোন সন্ধিয়া হ'বগৈ কি কৰো মানে
অ বোৱাৰী কাপোৰ ধুই হ'ল অ মা ধুলো দিয়ক অ তেতিয়াহ'লে তুমি ভাতত লগা গৈ যোৱা এই 12টা বাজি পাৰ হ'ল নহয় একে মই যে ৰাতিপুৱাৰ পৰা একো এটাই খোৱা নাই বৰ ভোক লাগিছে অ যোৱা তুমি ভাতত লগাগে যোৱা হ'ব দিয়ক আপুনি বহক মই ভাত বনাই আছো ৰ'ব ফোন কৰিলেনো অ মায়ে ফোন কৰিছে দেখোন কি হ'ল বা হেল্ল' অ মা অ ভালেই দিয়া তোমাৰ ভালনে অ কি কৰি আছিলা হয় নেকি মই ভাত বনাবলৈ লৈছিলো অ বোৱাৰী ভাত হ'ল নে অ এইজনী আকৌ কলৈ গ'ল অ এনেকে পাচলিখিনি থৈ কলৈ গ'লগৈ বোৱাৰী অ বোৱাৰী অ কলৈ গ'লাগৈ বোৱাৰী অ তুমি ইয়াত বহি আছা যে কিয় অ মা এই মায়ে ফোন কৰিছিলে যে সেইকাৰণে অকণ কথা পাতি আছিলো তোমাক যে মই অথনিয়ৰ পৰা ভোক লাগিছে বুলি কৈ আছো তুমি ভাত পানী তাতে বনাবলৈ এৰি ইয়াত বহি মাৰ লগত লেকচাৰ মাৰি আছা হ'ব দিয়ক মই এতিয়া বনাই দিম নহয় মই এতিয়া বনালে খাম নেকি ইমান দেৰিকে নাখাও মই ভাত দিনৰ দিনটো সেই মোবাইলডালতে লেকচাৰে মাৰি থাকা কাম বনটো একো নকৰে অ আপুনি কৰ দিনৰ দিনটো লেকচাৰ মৰা দেখিলে দিনৰ দিনটো কাম কৰি কৰি মই ছুটিয়ে পোৱা নাই অ তাই মোৰ মুখে মুখে তৰ্ক কৰিছে চা আজি বাবা আহক বাবাৰ আগত আজি মই তোমাৰ সব কথা লগাই দিম কি লগাব লছ লগাওচোন চামচোন ময়ো অ ঠিক আছে চাবা তেনেহলে মোৰ চাই লমচোন কি কথা লগাই ওৰা শুনিছা বাবা তুমি ঘৈণীয়ে অশান্তি কৰি দিছে মোক একো কথাই নুশুনে তাই মোৰ আজিকালি কথা নুশুনে কিয় কি হ'ল দিনৰ দিনটো বহিয়ে থাকে একো কাম ধান্দা নকৰে আৰু মই কিবা এটা কৰিবলৈ দিলো মোৰ লগতহে কাজিয়া কৰিবলৈ আহে হয় নেকি ব'লা তাইক আনিব দি আছো বল বল ব'লা কি হ'ল তই বোলে আজিকালি একো কাম ধান্দা নকৰ আৰু মাৰ লগত বোলে মুখে মুখে তৰ্ক কৰ আৰে মই মাৰ লগত কেতিয়া কাজিয়া কৰিলো মায়ে তোমাৰ এইবিলাক কথা এনেই কৈছে সেয়া দেখিছা বাবা তাই আমাৰ লগত কেনেকে তৰ্ক কৰিছে এই কেনেকে নহব মা ৰহ আজি মই এই ব্যৱস্থা কৰিয়ে আছো এইটো তোৰ বেগ ল আৰু যত যিমান তোৰ বস্তু আছে চব ভৰাই ইয়াৰ পৰা যাগৈ তই কি ভাবিছিলি তই মাৰ লগত তৰ্ক কৰি এইখন ঘৰত থাকিব পাৰিম বুলি ভাবিছিলি হা এইখন ঘৰত কিনো কাম ভাত কেইটাহে বনাব লাগে আজিৰ পৰা ভাত পানী বনোৱা চব কাম মোৰ মায়ে কৰিব আৰু বাকী ঠাই মচা ঠাই খৰা কাম সেইকেইটাও মোৰ মায়ে কৰিব আৰু বাকী থাকিল নো কি বাচন ধোৱা আৰু কাপোৰ কেইটা ধোৱাহে সেইকেইটা মোৰ মায়ে এনেকে চুটকিট কৰি দিব তই এইখন ঘৰত আজিৰ পৰা নাথাকিলেও চলিব তোৰ কোনো দৰকাৰ নাই যা গৈ যা বাবা তই মোৰ বোৱাৰীজনী কিমান কিয় বেয়াকে গালি পাৰিছ তাইৰ মোৰ মাজত কিবা এটা লাগিল আৰু তই আমাৰ মাজত সোমাবলৈ কোনো দৰকাৰ নাই নহয় অকণ অকণ কথাতে গালি পাৰে বেচেৰীজনী বোৱাৰী ব'লা আমি যাওঁ এই গাধটো কথা শুনিব নালাগে তুমি ব'লা আমি যাওঁ আহা শাহু বোৱাৰীৰ মাজত মইহে লাষ্টত ভিলেন হলোগৈ যে